দোস্ত আমি আছো বৰ্তমান এবিচি পৰা গৈ আছো আমি বৰ্তমান খানাপাৰালৈকে খানাপাৰাত কেনেকুৱা যাম আমি তাকে ভাবি আছো ৰ'বা মোৰ লগত আছে বৰ্তমান পংকজ আমি এতিয়া গৈ আছো খানাপাৰা এতিয়া এবিচিত যামত যাব পৰা নাই ইয়াত দেখিছে আপোনালোকে যাম এয়া হৈছে গুৱাহাটীত যাম এতিয়া মোৰ লগত পংকজ আছে লগত এতিয়া আমি গৈ আছো লাহে লাহে কৈ গধূলি টাইমটো কিন্তু বহুত ভাল লাগে ন ভাল লাগে এয়া বৰ্তমান চিগনেল আমি ফাঁচি আছো জামত বৰ্তমান ইফালে যাম চাওক পংকজে ধুনীয়া ধুনীয়া গান লগাইছে বিহু চেৰেকি পৰুৱা আমি গান শুনি শুনি খানাপাৰালৈ গৈ আছো লেতেৰা যাম এই পংকজত ঠাণ্ডা লাগিছে অলপ অলপ কিন্তু গান কিন্তু মজা মজা লগাইছে গান পুৰা মজা মজা গান লগাই আছে পুৰা বিহু এই চিগনেল দিছে আমাক চাবলৈ এতিয়া আমি এবিচিৰ পৰা খানাপাৰালৈ গৈ আছো পংকজে পুৰা কাটি আছে একদম জামৰ মাজেদি সোমাব এতিয়া উপায় নাই খালি গাড়ী চব ফালে খালি গাড়ীয়ে চব গাড়ীয়ে কোনখন মাহাজন চুজুকিটো আছে যাবই নোৱাৰো অলপ অলপ গ'লে অলপ লাহে যাব লাগিব খানাপাৰালৈকে একদম উপায় নাই নম্বৰ লগাবই নোৱাৰি নম্বৰতে এই আমাৰ কি লাইট আৰু এই মহানগৰ মানুহবোৰে গাড়ী কিনাৰ উৎপাতটো নকমাই মোটামুটি আধা ঘণ্টামান লাগিব নেকি যাই পাওঁতে বেছি লাগিব খাই পাইছোঁ জল্দি যাই পাম আহিলোঁ অলপ ফুৰিবলৈ গধূলি কিন্তু কি ক'বা জামত পূৰা ফাঁচি গ'লোঁ মোক চিবা হ'ব নেকি কি কম দেখাই পাইছে আহিছে জামবোৰ কাটি গুটি ক'ত কেনেকৈ গৈ আছো অৱস্থা নোহোৱা গৈছে মোৰ কি কৰিম গান শুনি শুনি গৈ আছো লাহে আৰু উপায় নাই que
বাকী যিকোনো বিষয়ে পংকজ গানটো ভাল লাগিছে মজা মজা বৰ্তমান আমি আহি পালোঁ ফুট ব্ৰিজ ABC ফুট ব্ৰিজত বৰ্তমান আমি লাহে লাহেকৈ আহি পালোঁ এই পংকজে পুৰা ধুনীয়া গান চান লগাই লাহে আহি ফুট ব্ৰিজ পালোঁ হৰৰ মাৰি লগাই লাভ নাই আহি যাম পাগলৰ নিচিনা হৰ মাৰি আছে হৰৰ মাৰি লাভ নাই আহি যাম হৰৰ মাৰি লাভ নাই পাংখা এখন লগাই ল এতিয়া পালোঁ আমি ফুট ব্ৰিজ ABC এয়া ফুট ব্ৰিজৰ তলত এইখিনি টাইমত ফুট ব্ৰিজৰ তলত থাকি ভাল লাগে ন অলপ ভাল লাগে খুব ওপৰত থাকি ভাল লাগে ওপৰত থাকি ভাল লাগে ন অল ভিউটো দেখা পাই ল'ৰা ছোৱালী ফটো বান্ধি আছে এতিয়া আহিব লাগিব ওপৰত উঠিব লাগিব উপায় নাই এতিয়া পালোঁ আমি গণেশগুৰি এতিয়া যাম নাই আৰু এতিয়া বৰ্তমান আহি পালোঁ আমি গণেশগুৰি এয়া গণেশগুৰিৰ ব্ৰিজ আমি অকণমান দেৰিকে পাম অসম বিধানসভা এইখন হৈছে গণেশগুৰিৰ ব্ৰিজ তলেৰে কি যাব পাৰে এইখন পংকজ তলেদি ব্ৰিজৰ আমাৰ এইফালে যাব পাৰি কাহিলীৰ পৰা হাতীগাঁও তাৰপিছত বেলতলা চাৰিআলি যাব পাৰি গণেশ মন্দিৰ সেইফালে যাব পাৰি আৰু যাব পাৰি হেঙেৰাবাৰী পাতৰবাৰী নাৰেংগী বন্দা বীৰকুছি চন্দ্ৰপুৰ আমি গণেশগুৰি আমি ফুট ব্ৰিজ পালোঁ এইখন গণেশগুৰি আপোনাৰ ফুট ব্ৰিজ গণেশগুৰি ফুট ব্ৰিজ পালোঁ আমি বৰ্তমান পাৰ হৈ আহিলোঁ বেছি টাইম নালাগে আৰু খানাপাৰাত লাগি বেছি টাইম নালাগে আৰু চাগে 5 মিনিট মোটামুটি 5 মিনিট লাগিব নাপালে 5 মিনিট যাম নহ'লে 5 মিনিটত আহি পাম আৰু ডাউনটাউন যাম পাম চাগে ডাউনটাউন দাম থাকিব অলপ পাম চাগে এতিয়া ৰাজ্যত আহি পেলাই আমাৰ অসম বিধানসভা আমি বৰ্তমান আমি অসম বিধানসভা পালোঁ দিছপুৰ ৰাজধানী এইটো আপোনালোকে চাই লওক অসম বিধানসভা এইটো মজা লাগে ন ব্ৰিজটো নতুনকৈ বনাইছে আমি
আহিবলৈ ষ্টেট বেংক ব্ৰিজ তোমাক চিঞৰ ক'বা নেকি এতিয়া আমি পালোঁ আমি লাষ্ট গেট ফ্লাইঅভাৰ ৰাইট চাইডে যাব পাৰি বেলতলা চাৰিআলি চিধা গ'লে খানাপাৰা টাউন টাউন পাম এতিয়া আকৌ নামি কেনে আমি বৰ্তমান পাম ডাউন টাউন ৰাতি লাইট চাইট জ্বলি থাকিলে বিল্ডিং বিলাক মজা লাগে ন ভাল লাগে এই বিল্ডিংটো মজা লাগিছে বনাইছে এইটো মজা লাগিছে একদম bare এই শ্বপিং মল এই শ্বপিং মল হয় ন এর কি শ্বপিং মল হয় কিবা আছিলে নামটো পাহৰিছোঁ আমি পালোঁ ডাউন টাউন আমি পালোঁ বৰ্তমান ডাউন টাউন বৰ্তমান লাগ ভাল দাম দেখা নাই আমি বৰ্তমান পালোঁ ডাউন টাউন আমি আহি বৰ্তমান পালোঁ 6 মাইল 6 মাইল এয়া 6 মাইল ফ্লাইঅভাৰ ইয়াক থৈ কিনে মই নিজে ঘৰত যাম আৰু এতিয়া যাব ঘৰত বহুত টাইমৰ অপেক্ষাত আমি আহি পালোঁ বৰ্তমান 6 মাইলৰ পৰা আমি এতিয়া বিদায় দিম আৰু লাহেকৈ আমাৰ পংকজ ভাই ৰাতি হ'ল বহুত এতিয়া ঘৰত যাব লাগিব এতিয়া এইখনতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ বাই বাই